CRPF কনষ্টেবল ট্ৰেডছমেনৰ প্ৰায় ৯,১৯৫টা পোষ্ট মুকলি হৈছে আৰু যাৰ অনলাইন এপ্লাই আপোনালোকৰ 20 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈ গৈছে, য'ত পোষ্ট অনুযায়ী আপোনালোকৰ 10 পাছ আৰু কিছুমানত ITI বিচাৰিছে আৰু যিটো ড্ৰাইভাৰৰ পোষ্ট আছে সেইটোত আপোনালোকৰ 10 পাছ লগতে হেভি ভেহিকেলছৰ ড্ৰাইভিং লাইসেন্স বিচাৰিছে। তো যদি আপুনি 10 পাছ কৰিছে তো তেনে ক্ষেত্ৰত এই ভিডিঅ'টো আপুনি স্কিপ নকৰিব, কাৰণ এইটো ভিডিঅ'ত মই এই পোষ্টসমূহৰ অনলাইন এপ্লাইৰ সম্পূৰ্ণ প্ৰচেছ দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। ফ্ৰেণ্ডছ, এইসমূহ পোষ্টত সিলেকশ্যন হ'লে আপোনালোকে ভালেমান চেলেৰি পাই যাব, লগতে আপোনালোকৰ লাষ্ট ডেট হৈছে 19 মে আৰু ল'ৰা আৰু ছোৱালী উভয়ে ইয়াত আবেদন কৰিব পাৰিব। তো ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব। তো আপোনালোকে তাৰ পৰা চেক কৰি ল'ব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ, আপোনালোক যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। তেতিয়া মই দিয়া যিকোনো জব আপডেট বা ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পাব। তো CRPF কনষ্টেবল ট্ৰেডছমেনৰ কাৰণে অনলাইন এপ্লাই কৰাৰ বাবে আপোনালোকে CRPF ৰিক্ৰুইটমেণ্টৰ এই পৰ্টেলত আহিব লাগিব। তো এই পৰ্টেলটোৰ ডাইৰেক্ট লিংক মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব, আৰু নহ'লে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি আপোনালোকে তাত চাৰ্চ কৰিব recruitment.crpf.gov.in। চাৰ্চ কৰাৰ পিছত আপোনালোক ডাইৰেক্ট এই পৰ্টেলটোত আহি যাব। পৰ্টেলটো অ'পেন হোৱাৰ পিছত ইয়াত আপোনালোকে ওপৰত চুকত দুটা অপশ্যন দেখা পাব, এটা হৈছে ৰেজিষ্টাৰ আৰু আনটো হৈছে কেণ্ডিডেট লগইন। তো ফাৰ্ষ্ট টাইম আপোনালোকে CRPFৰ যিকোনো পোষ্টত এপ্লাই কৰাৰ বাবে আপোনালোকে চিম্পলি ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিব। তো যদি আপোনালোকে আগতে CRPFৰ যিকোনো পোষ্টত এপ্লাই কৰিছে আৰু আপোনালোকৰ তাত ID পাছৱৰ্ড আছে, তো তেনে ক্ষেত্ৰত আপোনালোকে কেণ্ডিডেট লগইনত ক্লিক কৰি আপোনালোকৰ পাছৱৰ্ডৰ সহায়ত আপোনালোকে লগইন কৰি ল'ব। তাৰপিছত ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াত প্ৰথমতে আপোনালোকে আপোনালোকৰ নামটো এণ্টাৰ কৰিব লাগিব। তো ইয়াত নামটো আপোনালোকে মেট্ৰিকৰ চাৰ্টিফিকেটৰ মতে যিটো আছে সেইটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব, আৰু তাৰপিছত আপোনালোকৰ এক্টিভ ইমেইল ID আৰু মোবাইল নম্বৰ এণ্টাৰ কৰি আপোনালোকে চিম্পলি গেট OTPত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰ আৰু ইমেইল ID দুইটাতে এটা OTP যাব। সেই দুইটা OTP আপোনালোকে ইয়াত এণ্টাৰ কৰি ভেৰিফাই কৰি ল'ব। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে অনলাইন ফৰ্ম ফিল আপৰ কিছুমান ইনষ্ট্ৰাকশ্যন দেখা পাব। তো ইয়াত যদি আপোনালোকে এইখন পঢ়ি চাব বিচাৰে তো আপোনালোকে পঢ়ি চাব পাৰে। তো এইখন আপোনালোকে চিম্পলি ক্ল'জ অপশ্যনত ক্লিক কৰি ক্ল'জ কৰি ল'ব। ক্ল'জ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে চিম্পলি এইটো পেজত গুচি আহিব। তো ইয়াত আপোনালোকে চিম্পলি এপ্লাই নিউ এডভাৰটাইজমেণ্টত ক্লিক কৰি দিব। তাৰপিছত অলপ সময় লোডিং ল'ব, তো আপোনালোকে ৱেইট কৰিব। তাৰপিছত এইটো পেজ অহাৰ পিছত আপোনালোকে চিম্পলি পেজটো তলফালে স্ক্ৰল কৰিব। তো ইয়াত আপোনালোকে দেখা পাইছে কাৰেণ্ট ৰিক্ৰুইটমেণ্ট অপেনিংছ, তাৰপিছত আপোনালোকৰ পোষ্ট নেম আছে, তাৰপিছত আপোনালোকৰ এডভাৰটাইজমেণ্ট নাম্বাৰ আৰু লাষ্ট ডেট আছে। তো ইয়াত আপোনালোকে চিম্পলি এপ্লাই হিয়াৰ অপশ্যনত ক্লিক কৰি দিব। তো ইয়াত আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যন যেনে নাম, তাৰপিছত আপোনালোকৰ ইমেইল ID আৰু মোবাইল নম্বৰ অলৰেডি এণ্টাৰ হৈ থাকিব। তো ইয়াত আপোনালোকে প্ৰথমতে আপোনালোকৰ আইডেণ্টিটি ডিটেইলছ ফিল কৰিব লাগিব। তো ইয়াত আপোনালোকে আইডেণ্টিটি টাইপত ক্লিক কৰি আপোনালোকৰ যিকোনো এটা ID প্ৰুফ আপোনালোকে ছিলেক্ট কৰিব। তো ইয়াত মই আধাৰ কাৰ্ড ছিলেক্ট কৰিছোঁ এজ এ ID প্ৰুফ। আপোনালোকে বিচাৰিলে ইয়াত বেলেগ কিবা ID প্ৰুফো আপোনালোকে ছিলেক্ট কৰিব পাৰে। তাৰপিছত আইডেণ্টিফিকেশ্যন নাম্বাৰত আপোনালোকে যিটো ডকুমেণ্ট ছিলেক্ট কৰিছে সেই ডকুমেণ্টখনৰ আপোনালোকে নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব। তাৰ পিছৰ অপশ্যনত আপোনালোকৰ ডকুমেণ্টৰ মতে যিটো নাম আছে সেই নামটো তাত এণ্টাৰ কৰিব। তাৰপিছত এডিশ্যনেল ইনফৰমেশ্যনত আপোনালোকে আপোনালোকৰ ডেট অফ বাৰ্থ, এজ, তাৰপিছত আপোনালোকৰ নেশ্যনেলিটি, ফাদাৰ নেম, মাদাৰ নেম, এই গোটেইখিনি বস্তু আপোনালোকে ধুনীয়াকৈ ফিল কৰিব। আৰু যদি আপোনালোকৰ কিবা পাৰ্মানেণ্ট আইডেণ্টিফিকেশ্যন মাৰ্ক আছে তো সেইটো আপোনালোকে এণ্টাৰ কৰিব, আৰু যদি নাই তেনে ক্ষেত্ৰত আপোনালোকে ন' মাৰ্ক বুলি লিখি দিব। এডিশ্যনেল ইনফৰমেশ্যন ফিল কৰাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব, আৰু ডমিচিয়েল ডিটেইলছত যদি আপোনালোকৰ PRC বা ডমিচিয়েল চাৰ্টিফিকেট আছে তো তেনে ক্ষেত্ৰত আপোনালোকে য়েছ দিব, আৰু যদি নাই তেনে ক্ষেত্ৰত আপোনালোকে ন' ছিলেক্ট কৰিব। তাৰ পিছৰ অপশ্যনটোত আপোনালোকক সুধিছে যে আপোনালোক কোনোবা বেলেগ ষ্টেটৰ পৰা মাইগ্ৰেটেড হৈ বৰ্তমান যিখনত আছে সেইখনত আহিছে নেকি। তো আমি বেছিভাগ অসমৰে, তো সেইবাবে আমি ন' ছিলেক্ট কৰিম। তাৰপিছত ষ্টেট অফ অৰিজিনত আপোনালোকে আসাম ছিলেক্ট কৰিব, আৰু তাৰপিছত ডিষ্ট্ৰিক্ট অফ অৰিজিনত আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব। তাৰ পিছৰ অপশ্যনটোত আপোনালোকে আপোনালোকৰ PRC বা ডমিচিয়েল চাৰ্টিফিকেটৰ যিটো চাৰ্টিফিকেট নাম্বাৰ আছে সেইটো আপোনালোকে ধুনীয়াকৈ এণ্টাৰ কৰি দিব। চাৰ্টিফিকেট নাম্বাৰ এণ্টাৰ কৰাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব, আৰু কেটেগৰী ৰিজাৰ্ভেশ্যনত আপোনালোকৰ ৰিলিজন আৰু কাষ্ট দুইটাই ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট নাম্বাৰ, তাৰপিছত কাষ্ট চাৰ্টিফিকেট ইছ্যুইং ষ্টেট, তাৰপিছত ইছ্যুইং ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনালোকৰ ইছ্যুইং অথৰিটি, আৰু আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন কোনটো ডেটত ইছ্যু কৰা হৈছিল সেই ডেটটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব।
এই গোটেইখিনি ডিটেইলছ এণ্টাৰ কৰাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব তাৰপিছত আদাৰ ৰিজাৰ্ভেশ্যন ডিটেইলছত আপোনালোকে প্ৰথমতে মোড অফ ৰিক্ৰুইটমেণ্টত আপোনালোকে যদি ডাইৰেক্ট এণ্ট্ৰি হয় তো ডাইৰেক্ট এণ্ট্ৰি ছিলেক্ট কৰিব আৰু নহ'লে এক্স ছাৰ্ভিচমেন হ'লে এক্স ছাৰ্ভিচমেন ছিলেক্ট কৰিব তাৰপিছত যদি আপোনালোকে ফাৰ্ষ্ট অপশ্যনত ডাইৰেক্ট এণ্ট্ৰি ছিলেক্ট কৰে তো তেনে ক্ষেত্ৰত এক্স ছাৰ্ভিচমেনৰ যিটো অপশ্যন আছে সেইটো অট'মেটিক ন' ছিলেক্ট হৈ যাব তাৰ পিছৰ অপশ্যনটোত যদি আপোনালোকৰ এগেইনষ্টত কিবা পুলিচ কেছ পেণ্ডিং হৈ আছে তো তেনে ক্ষেত্ৰত আপোনালোকে য়েছ দিব আৰু নহ'লে আপোনালোকে ন' ছিলেক্ট কৰিব তাৰ পিছৰ অপশ্যনটোত যদি আপোনালোকৰ দেউতা বা ককা দেউতা 1984ৰ যিটো যুদ্ধ হৈছিল তাত শ্বহীদ হৈছে তো তেনে ক্ষেত্ৰত আপোনালোকে য়েছ ছিলেক্ট কৰিব আৰু নহ'লে ন' ছিলেক্ট কৰিব তাৰ পিছৰ অপশ্যনটোত যদি আপোনালোকৰ কিবা স্পৰ্টছৰ চাৰ্টিফিকেট আছে তো তেনে ক্ষেত্ৰত আপোনালোকে য়েছ ছিলেক্ট কৰি ডিটেইলছ ফিল কৰিব পাৰে আৰু নহ'লে ন' ছিলেক্ট কৰিব তাৰপিছত তলফালে স্ক্ৰল কৰি এতিয়া আপোনালোকে পোষ্ট ছিলেকশ্যন কৰিব লাগিব তো ইয়াত আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টখন চালে ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ পোষ্ট দেখা পাব আৰু এই পোষ্টসমূহৰ কিছুমানত আপোনালোকৰ 10+ ITI বিচাৰিছে আৰু কিছুমানত অনলি 10 আৰু যিটো ড্ৰাইভাৰৰ পোষ্ট মুকলি হৈছে তাত আপোনালোকৰ 10+ হেভি ভেহিকেলছৰ ড্ৰাইভিং লাইচেঞ্চ লাগিব তো ইয়াত আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টখন ভালদৰে চাই যিটো পোষ্টত এপ্লাই কৰিব বিচাৰে সেই পোষ্টটো ইয়াত আপোনালোকে ধুনীয়াকৈ ছিলেক্ট কৰিব পোষ্ট ছিলেক্ট কৰাৰ পিছত আপোনালোকে তলত দিয়া ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ এড্ৰেছ এণ্টাৰ কৰিব লাগিব তো ইয়াত প্ৰথমতে আপোনালোকে আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ এণ্টাৰ কৰিব লাগিব আৰু তাৰপিছত আপোনালোকৰ কৰেছপণ্ডেঞ্চ এড্ৰেছ এণ্টাৰ কৰিব লাগিব আৰু যদি আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰেছপণ্ডেঞ্চ এড্ৰেছ ছেইম হয় তো তেনে ক্ষেত্ৰত আপোনালোকে ছেইম এজ পাৰ্মানেণ্ট এড্ৰেছত ক্লিক কৰি দিব তেতিয়া আপোনালোকে আকৌ আপোনালোকৰ এড্ৰেছটো এণ্টাৰ কৰিব নালাগিব এড্ৰেছ এণ্টাৰ কৰাৰ পিছত আপোনালোকে তলত দিয়া ছেভ এণ্ড নেক্সটত চিম্পলি ক্লিক কৰি দিব তাৰপিছত এতিয়া আপোনালোকে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্টাৰ কৰিব লাগিব তো ইয়াত কোৱালিফিকেশ্যন টাইপত আপোনালোকে প্ৰথমতে SSC বা মেট্ৰিক যিটো অপশ্যন আছে সেইটো আপোনালোকে ছিলেক্ট কৰিব তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ চাৰ্টিফিকেটৰ যিটো নম্বৰ সেইটো এণ্টাৰ কৰিব আৰু তাৰ পিছৰ অপশ্যনটোত আপোনালোকে কোনটো বছৰত আপোনালোকৰ মেট্ৰিক পাছ কৰিছিল সেইটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব তাৰ পিছৰ অপশ্যনটোত আপোনালোকে আসাম ছিলেক্ট কৰিব তাৰ পিছৰ অপশ্যনটোত আপোনালোকে বৰ্ড বা ইউনিভাৰ্চিটি ছিলেক্ট কৰিব লাগিব তো ইয়াত আপোনালোকে যদি কোনোবাই CBSE বৰ্ডৰ পৰা মেট্ৰিক পাছ কৰিছে তো তেনে ক্ষেত্ৰত CBSE ছিলেক্ট কৰিব আৰু যিসকলে সেৱা বৰ্ডৰ পৰা মেট্ৰিক পাছ কৰিছে তেওঁলোকে ষ্টেট বৰ্ডটো ছিলেক্ট কৰিলে হ'ব কাৰণ সেৱা বৰ্ডটো অসম চৰকাৰৰ এটা ষ্টেট লেভেলৰ এডুকেশ্যন বৰ্ড ইমানখিনি কৰাৰ পিছত আপোনালোকে তলত দিয়া এড অপশ্যনত ক্লিক কৰি দিব তাৰপিছত ছেইম প্ৰচেছত আপোনালোকে বিচাৰিলে আপোনালোকৰ আৰু কিবা এডিশ্যনেল যদি কোৱালিফিকেশ্যন আছে সেইখিনিও আপোনালোকে এড কৰিব পাৰে তো ইয়াত মই ক্লাছ 10 আৰু 12 দুইটাই এড কৰিছোঁ তো কোৱালিফিকেশ্যন এড কৰাৰ পিছত আপোনালোকে চিম্পলি তলত দিয়া 7 নেক্সটত ক্লিক কৰি দিব তাৰপিছত ইয়াত আপোনালোকে প্ৰথমতে যিটো পোষ্ট ছিলেক্ট কৰিছিল সেইটো ইয়াত আপোনালোকে দেখা পাব তাৰ পিছৰ অপশ্যনটোত আপোনালোকক সুধিছে যে আপোনালোক মেট্ৰিক পাছ হয় নে নহয় তো তাত আপোনালোকে য়েছ ছিলেক্ট কৰিব তাৰ পিছৰ অপশ্যন ডিটেইলছত আপোনালোকে মই লিখা ধৰণে আপোনালোকৰ পাৰ্চেণ্টেজ আৰু চাৰ্টিফিকেটৰ বিষয়ে লিখি দিব কাৰণ ইয়াত ডাইৰেক্টলি কোনো ইনফৰমেশ্যন এণ্টাৰ কৰাৰ বাবে দিয়া নাই তো সেইকাৰণে আপোনালোকে চাৰ্টিফিকেটৰ ডিটেইলছসমূহ ইয়াত লিখি দিব বিশেষকৈ আপোনালোকৰ বৰ্ড আৰু পাৰ্চেণ্টেজ আপোনালোকে ইয়াত মেনশ্যন কৰিব তাৰ পিছৰ অপশ্যনটোত আপোনালোকে য়েছ ছিলেক্ট কৰিব তাৰ পিছৰ অপশ্যনটোত আপোনালোকে পাৰফেক্ট বুলি লিখি দিব ডিটেইলছত তাৰ পিছৰ অপশ্যনটো যদি আপোনালোকে এডিশ্যনেল কোনো পোষ্ট ছিলেক্ট কৰিব বিচাৰে তো আপোনালোকে সেইটো কৰিব পাৰে আৰু নহ'লে আপোনালোকে তলত দিয়া চিম্পলি 7 নেক্সটত ক্লিক কৰি দিব তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ ফটো ছিগনেচাৰ আৰু ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব তো ইয়াত আপোনালোকে ডকুমেণ্টছখিনি JPG আৰু PNG ফৰ্মেটত আপলোড কৰিব লাগিব আৰু ফটো আৰু ছিগনেচাৰৰ যিটো ফাইল চাইজ সেইটো আপোনালোকৰ মিনিমাম 50 KB আৰু মেক্সিমাম 100 KB ৰ ভিতৰত হ'ব লাগিব আৰু বাকী যিখিনি ডকুমেণ্টছ আছে সেইখিনিৰ ফাইল চাইজ আপোনালোকৰ 500 KB ৰ ভিতৰত হ'ব লাগিব তো আপোনালোকে প্ৰথমতে আপোনালোকৰ মোবাইলৰ সহায়ত আপোনালোকৰ ডকুমেণ্টছখিনি কেপচাৰ কৰি ল'ব আৰু তাৰপিছত মই এটা লিংক দি দিম ডেছক্ৰিপশ্যনত সেইটোৰ সহায়ত আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে সেইখিনিৰ ফাইল চাইজ আপোনালোকে কমাই ল'ব পাৰিব আৰু এটা কথা হৈছে যে যদি আপোনালোকে ডেস্কটপ বা লেপটপৰ সহায়ত অনলাইন এপ্লাই কৰি আছে তো তেনে ক্ষেত্ৰত আপোনালোকে যিটো ফাইল আছে সেইটো আপোনালোকে ৰিনেম কৰি ল'ব অৰ্থাৎ আপোনালোকৰ ডকুমেণ্টছৰ যিটো ফাইল নেম আছে সেইটো যদি দীঘলীয়া হৈ থাকে তো আপোনালোকে সেইটো শ্বৰ্ট ফৰ্মত বনাই ল'ব আৰু যদি শ্বৰ্ট ফৰ্মত বনাই নলয় তো তেনে ক্ষেত্ৰত আপোনালোকে যেতিয়া আপলোড কৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ এৰৰ আহি যাব তো আপোনালোকে নিশ্চয় দেখা পাইছে স্ক্ৰীনত মই যিখিনি ডকুমেণ্টছৰ ফাইল আছে সেইখিনি ধুনীয়াকৈ শ্বৰ্ট ফৰ্মত ৰিনেম কৰি লৈছোঁ তো আপোনালোকেও যদি লেপটপ বা ডেস্কটপৰ সহায়ত অনলাইন এপ্লাই কৰি আছে তো তেনে ক্ষেত্ৰত মোৰ নিচিনা আপোনালোকে শ্বৰ্ট ফৰ্মত ৰিনেম কৰি ল'ব আৰু যদি আপোনালোকে মোবাইলৰ সহায়ত অনলাইন এপ্লাই কৰি আছে তো তেনে ক্ষেত্ৰত আপোনালোকৰ ফাইলটো ৰিনেম কৰাৰ প্ৰয়োজন নাই আপোনালোকে জাষ্ট যিটো ফাইল চাইজ আছে সেই ফাইল চাইজটো ডেছক্ৰিপশ্যনত দিয়া লিংকৰ সহায়ত কমাই ল'ব
আৰু তাৰপিছত ধুনীয়াকৈ আপোনালোকৰ পাছপৰ্ট সাইজ ফটো সিগনেচাৰ আৰু ডকুমেণ্টছখিনি এটা এটাকৈ আপলোড কৰি গৈ থাকিব। তো ইয়াত আপোনালোকে ফটো সিগনেচাৰ কাষ্ট সাৰ্টিফিকেট আৰু যিমানটা কোৱালিফিকেশ্যন এড কৰিব তাৰ সাৰ্টিফিকেটসমূহ ইয়াত আপলোড কৰিব লাগিব। তো ফ্ৰেণ্ডছ মই যিটো প্ৰচেছত অনলাইন এপ্লাই কৰি আছোঁ সেইটো প্ৰচেছত আপোনালোকে A to Z ফ'ল' কৰিব আৰু নহ'লে আপোনালোকৰ যিটো ফৰ্ম আছে সেইটো ফৰ্ম আপোনালোকৰ ৰিজেক্ট হৈ যাব। তো গোটেইখিনি ডকুমেণ্ট আপলোড হোৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব আৰু আই ডু হিয়াৰ বাই ডিক্লেয়াৰত টিক মাৰ্ক লগাই আপোনালোকে তলত দিয়া 7 নেক্সটত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে ফিল কৰা গোটেই ডিটেইলছসমূহ ইয়াত আপোনালোকৰ শ্ব' হ'ব। তো ইয়াত যদি আপোনালোকৰ কিবা ভুল হৈছে তো এডিট অপশ্যনত গৈ আপোনালোকে সেইটো শুধৰাই ল'ব পাৰিব। তো এইখিনি বস্তু আপোনালোকে ভালদৰে চাই ল'ব আৰু যদি কোনো ধৰণৰ ভুল নাই তো তেনে ক্ষেত্ৰত আপোনালোকে ফৰ্মখন তলফালে স্ক্ৰল কৰিব আৰু তলফালে স্ক্ৰল কৰাৰ পিছত ইয়াত আপোনালোকে এটা প্লেছৰ অপশ্যন পাব। তো তাত আপোনালোকে য'ৰ পৰা এপ্লাই কৰি আছে তো তাৰ চিটি নেম বা টাউন নেমটো আপোনালোকে তাত এণ্টাৰ কৰি দিব। তাৰ পিছৰ অপশ্যনটোত আপোনালোকে আপোনালোকৰ চেণ্টাৰ প্ৰিফাৰেঞ্চ দিব লাগিব। তো আমাৰ অসমত এটাই চেণ্টাৰ আছে যিটো শিলচৰত অৱস্থিত। তো আপোনালোকে সেইটো ছিলেক্ট কৰি দিব। তো এতিয়া আপোনালোকে ফৰ্মখন ফাইনেল ছাবমিট কৰাৰ বাবে পইচা পে'মেণ্ট কৰিব লাগিব। তো যদি আপোনালোক SC ST বা EWS কেটেগৰী কেণ্ডিডেট হয় তো তেনে ক্ষেত্ৰত আপোনালোকে 47.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব আৰু যদি আনৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেট হয় তো তেনে ক্ষেত্ৰত আপোনালোকে 147.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। তো ফৰ্মখন ফাইনেল ছাবমিট আৰু পইচা পে'মেণ্ট কৰাৰ বাবে আপোনালোকে আই হিয়াৰ বাই ডিক্লেয়াৰত টিক মাৰ্ক লগাই আপোনালোকে তলত দিয়া পে' নাও অপশ্যনত ক্লিক কৰি দিব। তো ইয়াত আপোনালোকে কাৰ্ড, নেট বেংকিং আৰু UPIৰ সহায়ত পে'মেণ্ট কৰিব পাৰিব। তো ইয়াত সকলোতকৈ ইজি আপোনালোকে UPI ছিলেক্ট কৰিব। তাৰপিছত শ্ব' QR কোডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এখন QR কোড অ'পেন হ'ব। তো তাত আপোনালোকে স্কেনাৰৰ সহায়ত আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। পে'মেণ্ট কমপ্লিট হোৱাৰ পিছত আপোনালোকে ডাইৰেক্টলি বেক নকৰিব, অলপ সময় ৱেইট কৰিব আৰু অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ পে'মেণ্ট ছাকচেছফুল হৈ যাব আৰু আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে সেইখন প্ৰিণ্ট আউট উলিওৱাৰ অপশ্যন ওলাই পৰিব। তো সেইখন আপোনালোকে ডাইৰেক্ট প্ৰিণ্ট আউট উলিয়াই থ'ব আৰু নহ'লে মোবাইলত ডাউনলোড কৰি থৈ দিব। তো ফ্ৰেণ্ডছ মই ইয়াত পে'মেণ্ট কৰা নাই কাৰণ মই ইয়াত অনলাইন এপ্লাই নকৰোঁ। তো এইটো প্ৰচেছত আপোনালোকে জাষ্ট পে'মেণ্টটো কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন ফৰ্ম আছে সেইখন ফাইনেলি ছাবমিট হৈ যাব। আৰু যদি আপোনালোকৰ এপ্লাই কৰোঁতে কিবা অসুবিধাৰ সন্মুখীন হৈছে তো মোক কমেণ্টত নিশ্চয় জনাব, মই আপোনালোকক সহায় কৰিম। বাকী যদি ভিডিঅ'টো ভাল লাগিছে, ইনফৰ্মেটিভ বুলি ভাবিছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব।